চচকে আহিবা কেলে বাহিৰলৈ আনিছে ইহঁতৰ চাগে কিবা কাজিয়া পেচাল হ'ল আকৌ খবৰ ভাগ লৈ আহোঁ আকৌ এইখন কি কৰিছ হয় মালতী নেকি আছে না এইখিনিতে বস কি কবি কঁকালৰ বিষৰ পৰা নোৱাৰিছোৱে দেখোন তই চচ কেৰাহী বাতি এইবোৰ যে উলিয়াই ললি নকবি আৰু দে এখন কথা বোৱাৰীৰ লগত আজি ৰাতিপুৱা এখুন্দা হ'ল তাই কিন্তু এইটো কাম বেয়া কাম কৰিছে এনেকে কৰিব নালাগিছিল দেই কি কবি দে কি কবি কপালত দিয়ে আছিলা তাইক নিদো তাই নিজে বনাই খাওক ময়ো নিজে বনাই খাম হয় দে তহঁতৰ এতিয়াতো ইমান পইচা পাতিও আছে তই পেঞ্চন পাই আছ আৰু সিহঁতকে সুধিব দৰকাৰ নাই ন নিজৰ ভাই নিজে খা আৰু তোৰ বোৱাৰী হ'বলৈ কম এইজনী বা মুখখন কিন্তু আছে দেই বিৰাটেই চোকা আছে মানুহৰ কথা নকয় ভিতৰিহে কি কবি আৰু মই ভালেই পাইছোঁ দে তোৰ এই কথা শুনি তইও এনেকেই খা দে হ'ব দে হ'ব দে মই যাওঁ তই একো লাগি থাক এইবাৰ ফুলকহে চাফা কৰিব আৰু নিজেতো চাফা হ'ব নাজানিলে ঘৰখন যিহে গতি কৰি ৰখায় এবাৰ মানুহজনীতো চাফা হ'ব নাজানিলে এবাৰ ফুলখিনিহে চাফা কৰিব লৈছে এইবাৰহে ঘৰ এইফালে গতি নাই কিনো মা আপুনি এনি টাইম লাগোতে থাকে মই ঘৰ কাম কৰিলেহে ফুলখিনি চাফা কৰিছোহে তই দেখোন বৰ কথা ক'বলৈ লাগিছে হেই তই একে শিকি আহিলি মাৰ কথা একে শিকি আহিলি মায়ে বাপে এইখিনিও নিশিকালে তোক একে মুখে মুখে কথা ক'বলৈ শিকিছ তই আকৌ কৰিব জান একো এটা কাম কৰিব নাজান একে শিকি আহিছ কি হৈছে হয় তহঁতৰ হয়তো আকৌ সেইটো কৰিবলৈও আকৌ বেয়া নহয় তহঁতে যি ক দে মই যাওঁগৈ তহঁতৰ ঘৰত আকৌ যি হয় সিহঁতক লাগ কোনোবাই ভাগ কোনোবাই কিবা হয় মোৰ এইবিলাকত মাত দিবলৈ নাই মই আকৌ যাওঁ দে থাক তহঁতে লাগি থাক কি হৈছে মানে ইমান হাল্লা হৈ আছে যে ইমান হুলস্থুল কি হৈছে কোৱাচোন কি হৈছে মানে এখন ঘৰত চোৱাচোন ভণ্টি মায়ে মোৰ লগত প্ৰত্যেকটো কথাতে লাগে মই এতিয়া কি কৰিলোঁ মাক মাকে মোকে বহুত কথা লগালে আপুনি এতিয়া মানে য'ত গোটৰ ঘাডাল মইহে হ'লো হয় আৰু নেক্সট টাইম সেইটো কাৰণে আমাৰ ঘৰত ভৰি নিদিবা আৰু নাহিবা লোকৰ ঘৰত কণ্ডম লগাব কাৰণে তোমাৰ দেখিছোঁ বৰ মুখখন চোকা দিয়া আমি আকৌ এনেকুৱা মুখ চোকা নহয় নালাগে তুমি নাহিবা মোৰ মুখখন চোকা কথা শুনিবও নালাগে যোৱা নাহো নালাগে এনেকুৱা ঘৰত আকৌ মোক ভৰি দিয়া কোনো কিয় ভৰি দি আছে যোৱা জলদি যোৱা হ'ব ময়ো চাই ল'ম তহঁতৰ ঘৰখন কেনেকেনো সুখে ময়ো চাই ল'ম এজনী নাহিলেও হ'ব যা যা দেখিলা মা বুজিছা এতিয়া কি হৈছে লোকৰ মানুহ আহি ঘৰত কিমান কাজিয়া পেচাল লগাই থাকে এতিয়া বুজি পাইছা তাই যেনেকুৱা বেলেগ এখন ঘৰৰ পৰা আহি দেখিছা মা তোমালোকে মোক যিমানখিনি মৰম কৰা মা দেউতা তুমি দাদা বৌ তেনেকৈ তাইকোতো মৰম কৰে তাইও লোকৰ ঘৰ পাইছে মোকো যদি মোৰ শহুৰ ঘৰখন তেনেকৈ থাকে তেতিয়া কেনেকুৱা লাগিব তুমি ভাবাচোন মোক যেনেকৈ জীয়ৰী বুলি ভাবা তেনেকৈ বোৱাৰী বুলি ভাবি তাইকো জীয়ৰী বুলি ভাবিবা আজিৰ পৰা দুয়োজনে মিলিয়া প্ৰীতিকৈ থাকিবা দেই মা এজনীও মোৰ যদি কিবা ভগানতে বনো তও মোক বেয়া পাই নাথাকিবি দে কিবা বহুত ক'ব নালাগিছিল ক'লো বেয়া নাপাবি আৰু দে তুমিও বুজি পাবা দেই বৌ আজিৰ পৰা কাজিয়া পেচাল নহয় দুয়োজনী ভালকৈ মিলা প্ৰীতিকৈ থাকিবা হ'ব দিয়ক মা আপোনাক মই অকণো ভুল বুজা নাই এতিয়াহে আমাৰ ফেমিলিটো হেপী ফেমিলি হৈছে